নমস্কাৰ বন্ধুসকল, আপুনি গাঁৱৰ এজন যুৱক বা যুৱতী বা গৃহিণী নেকি? তেন্তে আজি আপোনালোকক নিজৰ ইচ্ছা অনুযায়ী কৰিব পৰা এটা ব্যৱসায়ৰ বিষয়ে মই ক'ম। নিশ্চয় আপোনালোকে থাম্বনেইল চাই বা টাইটেল চাই গম পাইছে, আৰু যদি আপোনাৰ ইচ্ছা আছে কিন্তু আপোনাৰ হাতত ধন কম আছে, তেন্তে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টোত আপোনাৰ বাবে আমি কথা পাতিব গৈ আছোঁ যে কেনেকৈ আপুনি মাত্ৰ আপোনাৰ হাতত থকা ৫,০০০ টকাৰে বা ৫,০০০ টকাৰ পুঁজিত গাঁৱতে এটা লাভজনক ফাষ্টফুড দোকান আৰম্ভ কৰিব পাৰিব। গতিকে এই যিখিনি তথ্য বা এই যিখিনি কথা আপোনালোকে যদি গুৰুত্ব সহকাৰে মন দি চাই, তেন্তে আপোনালোকে জীৱনত স্বাৱলম্বী হ'ব পাৰিব। গতিকে এই চেনেলৰ ভিডিঅ'বিলাক আলটু ফাল্টু ভিডিঅ' নহয়। আপোনালোকে মনত ৰাখিব, নিজকে যদি আপোনালোকে স্বাৱলম্বী কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ফাষ্টফুড দিয়াৰ হেঁপাহ নাই আপোনালোকৰ, তেন্তে এই ভিডিঅ'টো চাব নালাগে, ইয়াৰ পৰাই উভতি যাওক। যিখিনিৰ গুৰুত্ব আছে, যিখিনিয়ে ভাবিছে মই কিবা এটা কৰিম, মই এই ব্যৱসায়টো আৰম্ভ কৰিব বিচাৰোঁ, তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। কিছু কথা জানিব পাৰিব, কিছু কথা শিকিব পাৰিব, কিছু আইডিয়া ল'ব পাৰিব এই ভিডিঅ'টোৰ যোগেৰে। কাৰণ মই যিটি ভিডিঅ' আপোনালোকৰ আগত এৰি নিদিওঁ। যিটো আপোনালোকৰ বিজনেছ বা যিটো আপোনালোকে কৰি খাব বিচাৰে, সেইটোহে মই লৈ অনাৰ চেষ্টা কৰোঁ। সাধাৰণতে মই আপোনালোকক ছেকশ্যন হিচাপত বস্তুবিলাক ভাগ কৰি ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰোঁ। আৰু আজিৰ এই ব্যৱসায়টোৰ ছেকশ্যন 1ত আপোনালোকক নাম আৰু বস্তু। প্ৰথমতে এই ব্যৱসায়টোৰ আপুনি নাম দিব লাগিব। আপুনি ধৰক গাঁৱত দিব দেশী ফাষ্টফুড কৰ্ণাৰ ৰাখক, চহৰত দিব চিটি ফাষ্টফুড কৰ্ণাৰ ৰাখক, বা আপুনি আপোনাৰ নামত ৰাখিব পাৰে অমুক ফাষ্টফুড কৰ্ণাৰ, বা আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ নামত ৰাখিব পাৰে, বা আপুনি আপোনাৰ গৃহিণীৰ নামত ৰাখিব পাৰে। আপোনাৰ মৰ্জি। আপুনি এটা নাম ভাবক প্ৰথমতে যে মই কি নাম দিম। নামটো খুবেই গুৰুত্বপূৰ্ণ। যদি আপুনি নাম নিদিয়ে ফাষ্টফুডখনৰ, এনে যদি ফাষ্টফুডখন আপুনি খোলে বিকি থাকে, তেন্তে আপুনি আপোনাৰ লাভ নহ'ব। নাম এটা লাগিব, এটা ব্ৰেণ্ড লাগিব। ব্ৰেণ্ড বুলি কোৱা নাই, জাষ্ট এটা প্ৰথমতে নাম লাগিব আপোনালোকক, এইটো মনত ৰাখিব। তাৰপিছত আপুনি নিজৰ ঘৰৰ আগত খুলিব পাৰে। তাৰপিছত আৰু এটা একেবাৰে গুৰুত্বপূৰ্ণ লাগতিয়াল আইডিয়া মই দিম। বহুতে এই কামটো কৰিব নোৱাৰে বা নেজানে। স্কুল, বজাৰ বা আপোনালোকৰ ওচৰৰ অফিচ কাছাৰী, এইবিলাকত আপুনি চাইকেলেৰে ঘূৰিব পাৰে। ফাষ্টফুড লৈ আপোনালোকে ঘূৰিব পাৰে। ফাষ্টফুড যিহেতু ঘৰতে বনাব, ঘৰতে বনাই আপোনালোকে এই যিবিলাক স্কুল থাকিব, বজাৰ থাকিব বা অফিচ কাছাৰী থাকিব, তেনেকুৱা ধৰণৰ প্লেচবোৰক আপুনি টাৰ্গেট কৰক। যদি আপুনি টাৰ্গেট কৰিব পাৰিছে, তেন্তে আপুনি বহুতেই লাভান্বিত হ'ব পাৰিব। আপুনি ঘৰৰ আগত কিছুমানে ফাষ্টফুডৰ দোকানখন দি বহি থাকে, তেনেকুৱা নহয়। বেলেগ বেলেগ ঠাইতো আপুনি ফেৰী মৰাৰ ধান্দাটো লওক। ইয়াত আপোনালোকে অলপমান চিন্তা সহকাৰে কামবিলাক ল'বলৈ চেষ্টা কৰিব। ইয়াত আপুনি এবাৰ সোমাই লওক এই কথাটো। এতিয়া চাব কি কি বিক্ৰী কৰিব। আলুৰ চপ আপুনি বনাব জানে নাই, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। চাওমিন, ম'ম', মছলা মুড়ি আৰু সোৱাদযুক্ত চাহ। আপোনালোকৰ সাধাৰণ এইকেইটা আইটেম। আপুনি চাব লাগিব আপোনাৰ যিটো এলেকা থাকিব, যিটো ঠাইত আপুনি ব্যৱসায় আৰম্ভ কৰিব, সেই ঠাইটোত আচলতে এই বস্তুকেইটা চলেনে নাই। আপোনাৰ লোকেলিটিত কি কি বস্তু চলে আপুনি এবাৰ ধুনীয়াকৈ মাথা মাৰিব লাগিব। আপুনি এবাৰ চাব লাগিব। বেলেগ বেলেগ ফাষ্টফুড দোকানত যায় আপুনি এবাৰ মাথাটো লগাব লাগিব, আইডিয়াটো লগাব লাগিব যে মই কৈছোঁ আলুৰ চপ, চাওমিন, ম'ম', মছলা মুড়ি, সোৱাদযুক্ত চাহ আপোনালোকে বিকক। এইকেইটা একেবাৰে কমন আৰু থাকিব। বেলেগ বেলেগ ফাষ্টফুডত আপুনি লক্ষ্য কৰিলে গম পাব। প্ৰায় ৩-৪ দিন যদি আপোনালোকে লক্ষ্য কৰে কি খায় মানুহে আচলতে বেছি, যদি আপুনি দোকানীজনক সোধে নক'ব পাৰে, কিন্তু আপুনি লক্ষ্য কৰিব লাগিব। আপুনি ধাৰণা বা আইডিয়াটো লগাব লাগিব। এই সকলোবোৰ আচলতে মই যিবিলাক ক'লোঁ, মছলা মুড়ি, ম'ম', এইবিলাক সকলোৰে প্ৰিয়। এই বস্তুখিনি আপোনালোকে ৰাখিব লগত। আৰু এইবিলাকৰ ফেৰী কোবোৱাটো অত্যন্ত সহজ বা একেবাৰে য'তে ত'তে লৈ যাব পাৰে, আপুনি বিকিব পাৰে ডাইৰেক্ট ৰেডিমেডলি ঘৰতে বনাই। আৰু এই কথাখিনি আপুনি বুজিলে লোকেল মাৰ্কেটটো বুজি ল'ব। লোকেল মাৰ্কেট যদি বুজি নাপায়, তেন্তে কিন্তু এই ব্যৱসায় কৰি লাভ নাই। আপুনি জানিব আপোনাৰ ঠাইত
কি বস্তু মানুহে বেছিকৈ খাব বা বেছিকৈ খায়। এতিয়া আহিল আপোনালোকৰ সেকশন 2। সেকশন 2ত আসলতে আছে কি? সেকশন 2 হৈছে আপোনালোকৰ আৰম্ভণিৰ খৰচ। আপুনি যেতিয়া আৰম্ভ কৰিব, আপুনি যেতিয়া ষ্টাৰ্টিং দিব আপোনাৰ ফাষ্ট ফুডখন, তেতিয়া কিমান খৰচ হ'ব আসলতে এই কথাটো আপুনি জানিব লাগিব। ফাষ্ট ফুডখন দিয়াৰ আগত আপোনালোকৰ চুলা লাগিল, গেছৰ চুলা, গেছ চিলিণ্ডাৰ লাগিল, তাৰপিছত আলু লাগিল, তেল লাগিল, অলপ মছলা লাগিল আৰু কিছু থাল বাটনি আপোনালোকক লাগিব। এই সকলোবোৰ কিনিবলৈ কেৱল 5,000 মান টকা আপোনালোকে ধৰি থব লাগিব। কিন্তু বহুতে ক'ব, যদি আপুনি জনা এজন মানুহক সোধে যে কিমান পইচা লাগিব, বহুতে ক'ব অমুক 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 আইটেম লাগিব, আপোনালোকক 10,000 মান টকা লাগিব সকলোবিলাক মিলি, 40,000 লাগিব, 50,000 লাগিব, 1 লাখ লাগিব, তেনেকুৱা ধৰণৰো আপোনালোকে মানুহ পাব। কিন্তু প্ৰথমতে আপোনালোকে অলপ কমজুৰি বস্তুৰে আৰম্ভ কৰক। পাবতো 5,000 টকাত মমৰ যিটো বৰ্তন, সেই বৰ্তনটো আপুনি কমজুৰি হ'লেও পাই যাব। প্ৰথমতে চলক না, প্ৰথমতে চলি তাৰপিছত আপোনালোকে ভাল বস্তু আনি লওক। লাভ হোৱাৰ পিছত নিজৰে ঘৰতে বনাব, বজাৰত বিক্ৰী কৰিব, সহজ আৰু একেবাৰে লাভজনক। সেইবাবে মই কৈছোঁ, বেলেগক সোধা বাদ দিয়ক, নিজে মাথা মাৰক। 5,000ত নহ'লে 8,000ততো হ'ব, 10,000 এটা হাতত ৰাখক। মই প্ৰথমতে আপোনালোকক সেইটোৱে আইডিয়া দিম। কাৰণ আজিকালি যিহেতু অলপ বস্তুৰ দাম বাঢ়িছে, মানে বৰ্তন চৰ্তনৰ দাম বাঢ়িছে, সেইবাবে কৈছোঁ আগতে হ'লে হয়তো 5,000ত মেকআপ হৈ গ'ল হয়। গতিকে আপোনালোকে অলপমান এইটো খটাওক, অলপমান, বেছি খটাবও নালাগে। ভগৱানে যিহেতু এইটো দিছে সকলোকে, গতিকে এই ব্যৱসায়টো কৰাৰ বাবে আপোনালোকে অলপমান দিমাগ লগাব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত সেইটোৱে, দিমাগ যদি নলগায় তেন্তে কাম নাই। যদি ভাবে মই এনেই এইটো কৰিম, তেতিয়া বাদ দিয়ক, আপুনি কৰিব নালাগে। যিখিনি আগ্ৰহী মানুহ সেইখিনিকহে মই কৈ আছোঁ। গতিকে যদি আপুনি ভাবে আৰম্ভ কৰিম বুলি, আৰম্ভ কৰি দিব পাৰে। আৰু এতিয়া আৰম্ভ কৰাৰ আগতে আমাৰ সেকশন কেইটা আপুনি জানি ল'ব। এতিয়া সেকশন 3ত আছে কি? লাভৰ সম্ভাৱনা। লাভ কিমান হ'ব আসলতে? দিনে যদি কেৱল এটা কেলকুলেশ্যন কৰি মই আপোনালোকক ক'ম এই কথাটো, 25 জনেও 20 টকাকৈ খায় আপোনাৰ দোকানত, তেন্তে আপুনি 500 টকা পাব। আৰু আপুনি মাহত কিমান লাভ কৰিব এবাৰ কেলকুলেশ্যন কৰকচোন। মই নকওঁতে আপোনালোকে এবাৰ কেলকুলেশ্যন কৰি মোৰ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰকচোন। মই কৈ দিছোঁ চাব, মাহে আপোনালোকৰ লাভ হ'ব 12,000ৰো অধিক টকা। গতিকে আপোনালোকে ঘৰতে থাকি নিজৰ কাম কৰি নিজেই সহায়ক হৈ নিজেই স্বাৱলম্বী হ'ব পাৰিব এই ব্যৱসায়টো কৰি। নহয়নে? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব দেই, যাৰ যাৰ ইচ্ছা আছে এই ব্যৱসায়টো কৰিব। বেকগ্ৰাউণ্ডত বহুত কিবা কিবি চাউণ্ড আহি আছে, যিহেতু দিনত মই ভিডিঅ' বনাওঁ, মোৰ লাইটিং সিমান ঠিক নহয়, সেইবাবে মানে দিনতে ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰোঁ। গতিকে বাহিৰৰ বা বেকগ্ৰাউণ্ডৰ যিবিলাক চাউণ্ড আপোনালোকে যাতে ইগনোৰ কৰে। তাৰপিছত সেকশন 4ত আছে কি? উন্নয়ন আৰু কৌশল। আসলতে উন্নয়নো লাগিব আৰু টেকনিকো লাগিব। আপোনাৰ ফাষ্টফুডৰ নাম আপুনি ৰাখিবই লাগিব। মই বাৰম্বাৰ কৈছোঁ, যদি আপুনি ফাষ্টফুডৰ নাম নাৰাখে, যদি আপোনাৰ ফাষ্টফুডখনত কিবা এটা বস্তু টেষ্ট হয়, মানে মানুহক আপুনি টেষ্ট দিব পাৰিব লাগিব, মুখত লগাব পাৰিব লাগিব কিবা এটা বস্তু, তেতিয়া সদায় আপোনাৰ তাত গ্ৰাহক আহিবই। আপুনি এই কথাটো মনত ৰাখিব। টেষ্ট যদি হয় আপোনাৰ তাত গ্ৰাহক আহিবই, আৰু আপুনি পইচা যিমান নহওক আজিকালি খাবই। আপুনি মমোত টেষ্ট দিয়ক, চাওমিনত টেষ্ট দিয়ক, আপোনাৰ তাত গ্ৰাহক আহিবই। আৰু নাম ৰাখক। নাম ৰাখিলে কিবা এটা বস্তু যেতিয়া নেকি আপোনাৰ ফেমাছ হ'ব, তেতিয়া ক'ব এই অমুক ফাষ্টফুডখনত বঢ়িয়া বনায়, তাতে যাওঁ ব'ল। অমুকৰ অমুক নামৰ ফাষ্টফুডখনত খাবলৈ জুতি, একেবাৰে মজা লাগে খাই, তাত যাওঁ। যদি নামেই নাথাকে কি বুলি যাব, মানে এই এখন ফাষ্টফুড আছে ৰ তাতে, কি বা বনায়, মানে কিবা ভাল বনাইছিল, নামটো বা কি আছিল, ঠিক তেনেকুৱা ধৰণৰ কথা হৈ যাব। গতিকে নাম এটা ৰাখক। আপুনি চাহৰ যিটো কাপ, সেই চাহৰ কাপৰ ফটো বা মমোৰ ফটো, চপৰ ফটো, চাওমিনৰ ফটো, সেইবিলাক ফেচবুক বা হোৱাটছএপত আপলোড দিয়ক। আৰু যদি নেজানে আপুনি, তেন্তে আপুনি আপোনাৰ ওচৰৰ যিবিলাক যুৱক যুৱতী আছে তেওঁলোকক কওক যে মোক এনেকুৱা এখন পেজ বনাই দিয়া, মই তাত ফটোবিলাক দিব লাগিব। আৰু ফটো যদি দিব নাজানে শিকি লওক। আজিকালি যুৱচামেতো জানে, আজিকালি যুৱচামৰ মাজত কিমান জনপ্ৰিয় ছ'চিয়েল মিডিয়া, আপুনি শিকি লওক। যদি নেজানে তেওঁলোককে কওক যে তোক মই ৰেগুলাৰ একাপ কৈ চাহ খুৱাম, তই এই কামটো কৰি দিবি। যদি নেজানে দেই, আজিকালি বহুতে জানে, সেইবাবে প্ৰয়োজন নাই কোৱাৰ। নেজানে যদি আপুনি তেনেকুৱা কৰিব পাৰে। আৰু
স্পেচিয়েল ৰাখক ধৰক আজি সোমবাৰ বা কালি মঙলবাৰ পৰহি বুধবাৰ এটা স্পেচিয়েল ৰাখক ধৰক মমো আপুনি 40 টকাত বিকে কোনোবা দিনা আপুনি 30 লগাই দিয়ক প্লেট 30 লগাই দিয়ক আৰু মাথাটো খটাওক যে 30 দিলে মোৰ যাতে লছ নহয় মই কেনেকুৱা হিচাপত কি আকৃতিত মানে 30 দিব পাৰিম আপুনি জাস্ট অফাৰ ৰাখক 30 দিব পৰাকৈ কিন্তু আপুনি লছত নেযাব এই কথাটো মনত ৰাখিব আৰু এনেকুৱা কৰিলে মানে পাব্লিচিটিয়ে আপোনাৰ দুৱাৰত খুন্দা মাৰিব মানে মানুহে আপোনাৰ দুৱাৰত খুন্দা মাৰিব আপুনি টেষ্ট দিয়ক বস্তুটো ইমান কম দামত বস্তু পায় বা এই দোকানখনত ধুনীয়া বনাই এই দোকানখনত খাব যাম মই কৈছোৱে আপোনালোকক কোৱালিটি যদি দিব পাৰে তেন্তে আপোনাৰ দুৱাৰত খুন্দা মাৰিব মানুহে আহি খুন্দা মাৰিব গতিকে আপুনি ইমান চিন্তা কৰিব নালাগে আপুনি এই কাম কেইটা কৰক আপোনালোকে অফাৰ ৰাখক আপোনালোকে কোৱালিটি দিয়ক এনেকুৱা কৰিলে নিশ্চয় আপোনালোকে সাকসেস হ'বই আৰু শেষত যেটো 5 নম্বৰ আমাৰ সেকশন সেই সেকশনত মই আপোনালোকক কম যে এই যি কাম এই কাম কৰাক লৈ বহুতে ভাবে যে এনেকুৱা কাম মই কিয় কৰিম কামৰ সৰুবৰ নাই এই কথাটো মনত ৰাখিব কাম হৈছে কামেই কাম আপোনালোকে কৰিলেহে খাব পাব কৰ্মই হৈছে ধৰ্ম আজিৰ এটাই সিদ্ধান্ত যে আপোনালোকে এই সিদ্ধান্ত যদি লয় তেন্তে নিজৰ কাম নিজে আৰম্ভ কৰক আৰু এই আইডিয়াটো যদি আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব এই কথাটো ক'বই লাগিব ইউটিউবাৰ হিচাপে যদি ভাল লাগে তেতিয়াহে কৰিব পুনৰ আহিম নতুন আইডিয়া লৈ আপোনালোকে জাস্ট কমেন্ট সেকশনত কমেন্ট কৰিব আপোনালোকক কি বিজনেছৰ ওপৰত ভিডিও লাগে বা কি বিজনেছ আইডিয়া আপোনালোকক লাগে কমেন্ট সেকশনত এটা কমেন্ট ড্ৰপ কৰি যাব আৰু লগতে এই ভিডিওটো যদি ভাল পালে আপোনালোকে ধুনীয়াকৈ শেয়াৰ কৰি দিব গতিকে মই বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম